আসসালামু আলাইকুম সকলোকে নমস্কাৰ। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ টাউন হাই স্কুল, নৰ্থ লখিমপুৰ টাউন হাই স্কুল, যি কি মই নিজে পঢ়ি যোৱা স্কুল হয়। তো আজি বিশেষ দিন, শিক্ষক দিৱস হিচাপে আজি আমাৰ ছাৰ বাইদেউক শুভেচ্ছা জনাবলৈ আহিছিলোঁ। তাতে খুবেই সুন্দৰ পৰিৱেশ, সকলোৱে নিয়ম নীতি মানি চলি আজি প্ৰগ্ৰেমটো এটেণ্ড কৰিছে। তাক সেইটো কাৰণে সকলোকে ধন্যবাদ। আৰু আমি কিছু আহিছিলোঁ শুভেচ্ছা জনাবলৈ, তাতে আমাৰ কিছু মনোৰঞ্জনৰ বাবে আমি এটি নৃত্য কৰিলোঁ। আৰু নৃত্যত সকলোৰে সহযোগিতা পায় আজি খুবেই আমি আনন্দিত অনুভৱ কৰিছোঁ। আৰু সকলোৱে আমাক আৰু আগবাঢ়ি যাবলৈ যি কি উইচ কৰিছে তাৰ কাৰণে সকলোকে ধন্যবাদ থাকিলে। আচলতে আমাৰ জীৱনত শিক্ষকৰ এটা বহুত গুৰুত্বপূৰ্ণ অংশ আছে, যিকে আমি অনুভৱ কৰিছোঁ, যিকে আমাৰ ছাত্ৰ জীৱন বৰ্তমান আমি ছাত্ৰ জীৱন পাৰ কৰিছোঁ। গতিকে অনুভৱ হয় যে আমি যেতিয়া শিক্ষা অৰ্জন কৰি আছিলোঁ, তাতকৈ মানে শিক্ষা যদি আমি অৰ্জন কৰোঁ ক'ৰ পৰা, শিক্ষকৰ পৰা, তো আমাৰ জীৱনৰ এক অংশ যি আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল। শুদ্ধ পথত যুদ্ধ কৰিম, ৰুদ্ধ কৰে মাত কোনে, মনত বেছি চেকা হলে ধৰিব তোৰ গাত কোনে, ধনত বেছি এটা চাবি লাগিব তোৰ লেঠা, যে পতকা নাথাকিলেও সুখী আমি লাখ গুণে, আৰু জাষ্ট পাৰফৰ্মেঞ্চ কৰি আহিছোঁ, গোটেই ঘামি আছে, অৱস্থা নাই। তো সেইখিনিতে ক'লোঁ, এনেকৈ আমাকে ছাপোৰ্ট কৰি থাকিব, ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব যি পাৰে তাকে কৰি দিব। সহযোগিতাটো মেইন, সহযোগিতা লাগিবই আমাক, সহযোগিতা নহ'লে মানে কোনো মানুহ আগবাঢ়িব নোৱাৰে। তো আপোনাৰ এটা লাইক, এটা কমেণ্ট, এটা ছাবস্ক্ৰিপশ্যন, এটা শ্বেয়াৰ হয়তো মানুহক বহুত আগবঢ়াই দিব পাৰে। গতিকে সেইটো আপোনালোকৰ হাতত আগবঢ়ায়। তথাপিও আমাৰ কাম আমি কৰি আছোঁ আৰু কৰি থাকিম আৰু কৰিয়ে থাকিম। গতিকে আমিতো সৰু মানুহ শুদ্ধ পথত যুদ্ধ কৰিম, ৰুদ্ধ কৰে মাত কোনে, মনত বেছি চেকা হলে ধৰিব তোৰ গাত কোনে, ধনত বেছি এটা চাবি লাগিব তোৰ লেঠা, যে পতকা নাথাকিলেও সুখী আমি লাখ গুণে, তই মনতে ধনীনে ধনতে, টকা পাই আবেগো বেচিলি কমতে, তোৰ দূৰৰ পৰা ঘৰটো চমকে, ভিতৰত শান্তি সুখবোৰ থমকে, ভালকে ভাবিবি কথাবোৰ নাইবা তই একোকে নাপাবি গমকে, সময়টো লাগিব বুজিবলে কথা বুকতে কলতো নপকে, কিবাটো থাকিব। নমস্কাৰ। আমাৰ মাজত এতিয়া উপস্থিত আছে শ্ৰীযুত লক্ষণ সিং ৰাইটো, শ্ৰীযুত লক্ষণ সিং। তো গাইজ, বহুত দিনৰ পাছত পাইছোঁ, গুটকা চুটকা খাই মেলি দাঁত চাত দাগ লগাই লৈছে। মানে এয়া মোৰ পৰিচয়, এয়া তেখেতৰ পৰিচয়, নক'ব আপোনালোকে, এয়া তেখেতৰ পৰিচয়, গুটকা খাওঁ, এয়া মোৰ পৰিচয়, আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয়, এইটো মোৰ আইডেণ্টিটি। দাঁতটো লেতেৰা নহয়, চাফা হয়, গুটকা খালে আৰ্ট হয়, আৰ্ট কলা সংস্কৃতি, এইটো আৰ্ট হয়। তো বিশেষ কয় মোৰ বক্তব্য সামৰণি মাৰিছে। ভাল লাগিলে লগ পাই। বিলুপ্ত মানে গাৰ্লফ্ৰেণ্ডৰ লগত বিজি হৈ থাকে যে, সেইটো কাৰণে মানে সময় লাগে মানে আমাৰ লগত লগ কৰিবৰ কাৰণে, সেইটোকে ক'লোঁ। আৰু আমাৰ স্কুলখনত আমি আজি বহুত দিন পাছত আমি এই দেখিছে আমাৰ স্কুলখন, এতিয়া কিমান ধুনীয়া হয়।